হেল্ল' গাইজ, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি আহিছিলোঁ মই নামঘৰৰ ফালে। নামঘৰত মানে সকাম আছে আৰু সকামৰ কাৰণে অকণমান কাম কৰি দিব আহিছিলোঁ। আৰু আহি পেলাই দেখিলোঁ এইখন ট্ৰেক্টৰ। চাই লওকচোন প্ৰথমে ট্ৰেক্টৰখনে কিনো কৰে। এইটো মানে গাঁত এটা গাঁতা খান্দিছে আৰু এই গাঁতটোত মানে ইলেক্ট্ৰিক প'ষ্ট মানে কাৰেণ্টৰ বিজুলী বাতিৰ যি খুঁটা, সেই খুঁটাটো মানে পুতিবৰ কাৰণে। আৰু আগতে মানে দেখিছিলোঁ মানুহে ফাং বা চিপলাং লৈ পেলাই মানে গাঁতকেইটা খান্দিছিলে। কিন্তু আজিকালি চাওক, মানে ট্ৰেক্টৰ এখনে কি কৰিব নোৱাৰে। মানে ট্ৰেক্টৰখনত ইমান ধুনীয়াকৈ মানে এইটো মাটি খনাৰ মানে ব্যৱস্থা কৰি লৈছে, JCB খনৰ নিচিনাকৈয়ে আৰু। মানে 1 মিনিটতে গাঁতটো খান্দি পেলাই সম্পূৰ্ণ কৰে। আগতে এইটো পূৰা 1 ঘণ্টা 2 ঘণ্টা লাগিছিল। আৰু আগফালে চাওক, ট্ৰেক্টৰখনৰ আগফালে এইটো যে কিবা গাড়ী চাড়ী পৰিলে যেনেকৈ কেং নে কি বুলি কয়, ডাঙৰ গাড়ীখনে উঠায়, তেনেকুৱাকৈ ইলেক্ট্ৰিক প'ষ্টটো মানে উঠাব পৰাকৈ মানে ইয়াতো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি লৈছে এইবিলাক হাইড্ৰলিকত। তো কিবা এনেকুৱা ধৰণৰ মানে নতুন নতুন প্ৰযুক্তি আহিলে মানে কামবিলাক অতি ক্ষীপ্ৰভাৱে হয় আৰু সোনকালে হয়। আৰু ভালে কৰিছে যি কৰিছে, নহ'লে মানুহে আগতে মানে বহুত কষ্ট হৈছিলে কাৰেণ্টৰ মানে এই খুঁটাবিলাক তোলা মেলা, তাঁৰ লগোৱা তেনেবিলাক কৰোঁতে। আৰু এতিয়া যিহেতু সমগ্ৰ অসমতেই মানে ডিজিটেল মিটাৰ হ'ব কাৰেণ্টৰ, আৰু সেইকাৰণে চাগে চৰকাৰে সোনকালে কামবিলাক কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰযুক্তি মানে ব্যৱহাৰ কৰিছে। আৰু ইমান ধুনীয়াকৈ উঠাই দিছে চাওক খুঁটাটো। আৰু মানুহ মানে এজনেও পাৰে, সেইটো এজন দুজন মানেই এনেকৈ লগাই পেলাই ঠেলি পেলাই অকল গাঁতটোত মানে পুনাই দিব লাগে। আৰু উঠা নমা মানে চব মানে এই ট্ৰেক্টৰখনে কৰিব পাৰে। তো গাইছ, আপোনালোকে দেখিলে আগতে মানে এই গাঁতটো খান্দোতেই মানে মানুহে ফাং লৈ পেলাই মানে চিপলাং লৈ পেলাই খান্দোতেই মানে 2 ঘণ্টা 3 ঘণ্টা লাগিছিলে। আৰু আজিতো 1 মিনিটো নালাগিলে চাগে, ইমান স্পীডত। আৰু এইটো 2 মিনিট মানতেই মানে গোটেই মানে প'ষ্টটো পুতি পেলাই সম্পূৰ্ণ কৰি দিলে। আৰু ইমান মানে দ্ৰুত গতিত কামবিলাক আগবাঢ়িছে। হৈ গ'ল নেকি?